গাঁওবুঢ়া খুৰাদেউ ৰ লাগি কি চাই আছে ন? এইটো চাই আছো জ্ঞান চৰাং বিথাংকি এডপ্ট এ স্কুল প্ৰগ্ৰাম। এইটো কি বস্তু মাষ্টৰ বাবু? তাকেইতো খুৰাদেউ, মই এইটোৰ বিষয়ে ভালকৈ বুজি পোৱা নাই। এনেকুৱাহে নেকি? তাৰমানে তুমিও একো নাজানা। আচ্ছা মাষ্টৰ বাবু, এটা কথা কওকচোন, এই জৰাজীৰ্ণ অৱস্থাত থকা স্কুলবোৰত পঢ়ি আমি বৰ ল'ৰা ছোৱালীবোৰক কিবা উচিত শিক্ষা দিব পাৰিমনে? নে প্ৰয়োজন অনুপাতে শিক্ষক আছে, না বহিবলৈ ভাল ডেস্ক বেঞ্চ আছে শ্ৰেণীকোঠাত? দৰ্জা খিৰিকীটো নায়েই, স্কুলখনকেই গোহালিৰ দৰে লগা হ'ল। তেনে পৰিৱেশত আমাৰ ল'ৰা ছোৱালীবোৰক কিবা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব পাৰি জানো? চাওক খুৰাদেউ, মানুহ গঠন কৰাটো সকলোৰে দায়িত্ব। ইয়াক অকলে কোনেও একো কৰিব নোৱাৰে নহয়। চৰকাৰকে আদি কৰি মা দেউতা, শিক্ষাগুৰু, সমাজৰ পৰিৱেশ সকলোবোৰ মিলিহে এজন ছাত্ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব পাৰি। এই ক্ষেত্ৰত মোৰো দুখ আছে খুৰাদেউ। এনেকুৱা জৰাজীৰ্ণ পৰিৱেশত আমিনো এজন ছাত্ৰৰ ভৱিষ্যত কেনেকৈ গঢ়ি তুলিব পাৰিম? চৰকাৰৰে সদিচ্ছা নাই যেতিয়া আমিনো কি কৰিব পাৰিম? নহয় নহয় ডাঙৰীয়াসকল, আপোনালোকে ভুল কৰিছে। আপোনালোকে ভবাৰ দৰে কথাবোৰ নহয়। শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰৰ সদিচ্ছা নাই এই কথাটো সত্য নহয়। চৰকাৰৰ সদিচ্ছা আছে, আৰু চৰকাৰৰ সদিচ্ছা আছে বাবেই এই BTR চৰকাৰে বড়োলেণ্ড অঞ্চলত জ্ঞান চৰাং বিথাংকি আঁচনিৰ অধীনত বড়োলেণ্ড বিদ্যালয় দত্তক আঁচনি ৰূপায়ণৰ পৰিকল্পনা হাতত লৈছে। এইটোৱেতো চাই আছোঁ ছাৰ, একোকে বুজিব পৰা নাই। এই বড়োলেণ্ড বিদ্যালয় দত্তক আঁচনিখননো কি, আৰু ইয়াৰ উদ্দেশ্যবোৰনো কি, আমাক বুজাই ক'বনে ছাৰ? শুনক, এইটো হৈছে বড়োলেণ্ড অঞ্চলৰ বিদ্যালয়সমূহৰ গুণগত শিক্ষা আৰু বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে লোৱা এক পদক্ষেপ, যাৰ জৰিয়তে এই BTR অঞ্চলৰ 500খন জিলাৰে 5500খন বিদ্যালয়ক অহা 5 বছৰৰ ভিতৰত এই জ্ঞান চৰাং বিথাংকি আঁচনিৰ অধীনত আৰু বড়োলেণ্ড বিদ্যালয় দত্তক আঁচনিৰ জৰিয়তে এই স্কুলকেইখনক আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰ ঘটোৱা হ'ব। প্ৰথম পৰ্যায়ত 2023 চনলৈকে 500খন বিদ্যালয়ক পালনকৰ্তাসকলৰ দ্বাৰা লালন পালন কৰোৱা হ'ব। অৰ্থাৎ এই বড়োলেণ্ড অঞ্চলৰ বিদ্যালয়সমূহক শিক্ষাগত মান উন্নত কৰাৰ বাবে বা ইয়াৰ আন্তঃগাঁথনি উন্নয়ন সাধনৰ বাবে এই বড়োলেণ্ড অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলৰ জৰিয়তে এই জ্ঞান চৰাং বিথাংকি আঁচনিৰ অধীনত আৰু বড়োলেণ্ড বিদ্যালয় দত্তক আঁচনিৰ জৰিয়তে এই বিদ্যালয়সমূহক তুলি লোৱা হ'ব। তুলি লোৱা হ'ব মানে? তাৰ মানে বিদ্যালয়সমূহত গুণগত শিক্ষা বা এই বিদ্যালয়সমূহৰ যি আন্তঃগাঁথনি তাৰ ব্যাপক উন্নতি সাধন কৰাৰ বাবে এইখিনি অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলৰ জৰিয়তে আৰু বড়োলেণ্ড বিদ্যালয় দত্তক আঁচনিৰ জৰিয়তে ইয়াৰ যি সমস্যা আছে সেই সমস্যাবিলাক সমাধানৰ দায়িত্ব ল'ব। তাৰ দ্বাৰাই বিদ্যালয়বোৰৰ বিভিন্ন সমস্যা, যেনে প্ৰয়োজন অনুপাতে শিক্ষক নথকা, বিদ্যালয়ৰ গৃহ চূৰ্ণ বিচূৰ্ণ হৈ থকা, ভঙা চিঙা ডেস্ক বেঞ্চ, খোৱাৰ বাবে ৰান্ধনি ঘৰৰ অভাৱ, খেলপথাৰৰ অভাৱ, বিদ্যালয়ৰ চৌপাশে চাৰিবেৰৰ অভাৱ, সৌন্দৰ্য বৰ্ধনৰ বাবে ফুলনি বাগিচাৰ অভাৱ, চাফ চিকুণতাৰ অভাৱ, এই সকলোবোৰ সমস্যা যিগৰাকী পালনকৰ্তা থাকিব সেই পালনকৰ্তাগৰাকীয়ে এই বিদ্যালয়ৰ সকলোবোৰ সমস্যাৰ সমাধানৰ দায়িত্ব ল'ব। এয়াতো বৰ প্ৰয়োজনীয় আৰু আনন্দৰ কথা নহয়নে বাৰু গাঁওবুঢ়া খুৰা? BTR চৰকাৰে ইমান সুন্দৰ এটা পদক্ষেপ লৈছে, মই এতিয়াহে বুজিব পাৰিলোঁ। হয়, তেন্তে আমাৰ BTR চৰকাৰৰ এই বড়োলেণ্ড বিদ্যালয় দত্তক আঁচনিখন সফলভাৱে ৰূপায়ণ কৰাত আমি সকলো স্তৰৰ মানুহে সহায় সহযোগিতা আগবঢ়াব লাগিব। তেতিয়াহে চৰকাৰৰ এই আঁচনিখন সফল হ'ব আৰু আমাৰ ল'ৰা ছোৱালীবোৰে গুণগত শিক্ষা লাভ কৰিব। তেনেহ'লে আহক ৰাইজ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে মিলি BTR চৰকাৰৰ বড়োলেণ্ড বিদ্যালয় দত্তক আঁচনিক সহায় কৰি শিক্ষাৰ মানদণ্ড উন্নত কৰি আমি আমাৰ ল'ৰা ছোৱালীখিনিৰ উজ্জ্বল ভৱিষ্যত গঢ় দিয়াত আমি সহায় কৰোঁ। আমাৰ BTR চৰকাৰে যিটো আমাৰ জ্ঞান চৰাং বিথাংকি বুলি আমি যোৱা বছৰ এনাউন্স কৰিছিলোঁ, আমাৰ ষ্টুডেণ্টসকলক বিভিন্ন ইনষ্টিটিউশ্যনক হেল্প কৰাৰ কাৰণে এই জ্ঞান চৰাং বিথাংকিৰ আণ্ডাৰতে এটা স্কুল এডপশ্যন প্ৰগ্ৰাম আমি আৰম্ভ কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে যে বড়োলেণ্ড অঞ্চলত যিমানখিনি প্ৰাইমাৰী ছেকেণ্ডাৰী হায়াৰ ছেকেণ্ডাৰী কলেজ যিমানখিনি ইনষ্টিটিউশ্যন আছে তাত যাতে গুণগত শিক্ষা আমি আনিব পাৰোঁ। আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যিয়ে নেকি স্কুললৈ আহে
তেখেতসকলে স্কুল কলেজৰ পৰা ওলাই যোৱা সময়ত যাতে ভাল এডুকেশ্যন লৈ যাব পাৰে ইয়াৰ কাৰণে আমি এডুকেশ্যনেল ইনষ্টিটিউচনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এডুকেশ্যনেল ইনষ্টিটিউচনৰ একাডেমিক্স ইনচাইড এণ্ড আউটচাইড যিটো এনভাইৰনমেণ্ট সাৰাউণ্ডিং ছ'চাইটিৰ যিটো এনভাইৰনমেণ্ট আৰু ষ্টুডেণ্টসকলক স্কুল কলেজত পঢ়ি থকা সময়ত যিখিনি কাউন্সিলিং বা বিভিন্ন ছাপৰ্ট এণ্ড গাইডেন্স লাগে সেইখিনি প্ৰভাইড কৰা ইয়াৰ লগতে স্কুল কলেজ এৰাৰ পিছতো কিছুমান গাইডেন্স তেখেতসকলক লাগে সেইখিনি প্ৰভাইড কৰাৰ কাৰণে এই স্কুল এডাপশ্যন প্ৰগ্ৰামটো আৰম্ভ কৰা হৈছে আৰু ইয়াত বিভিন্ন ব্যক্তিসকলে যিসকলে গভৰ্ণমেণ্ট অফিচাৰো হ'ব পাৰে বিজনেছমেনো হ'ব পাৰে পলিটিচিয়ানো হ'ব পাৰে এনি ফিল্ডত কাম কৰি থকা মানুহবিলাকে খেতিয়কো হ'ব পাৰে এণ্টাৰপ্ৰিনাৰো হ'ব পাৰে তেখেতসকলে এখন স্কুল এডাপশ্যন কৰিব অলৰেডি 1000 স্কুল এডাপশ্যন কৰা হ'ল আৰু তেখেতসকলে নিজৰ এডাপ্ট কৰা স্কুলত গৈ পেলাই তেখেতসকলে স্কুলৰ শিক্ষকসকলক ছাত্ৰ ছাত্ৰীসকলক SMDC SMC সকলোকে খবৰ লৈ পেলাই তাত কেনেকৈ এডুকেশ্যনটো ঠিক হ'ব লাগে কোৱালিটি হ'ব লাগে ইয়াৰ বিভিন্ন কামবিলাক তেখেতসকলে কৰি আছে মই বহুত আনন্দিত ই BTR গভৰ্ণমেণ্টৰ আণ্ডাৰত এই মিছনটো বহুত ভালকৈ চলিছে আৰু ইয়াত আমাৰ কমল সিং নাৰ্জাৰী ইয়াত চেয়াৰমেন দায়িত্ব লৈ পেলাই আমাৰ যিখিনি ইয়াত আমাৰ বিভাগীয় কৰ্তৃপক্ষ দায়িত্ব লৈ পেলাই কাম কৰি আছে খুব চিনচিয়াৰলি তেখেতসকলে কাম কৰি আছে আৰু আমি আশা ৰাখিছোঁ বহুত কম দিনৰ ভিতৰতে বড়োলেণ্ডৰ এডুকেশ্যন চিনাৰিঅ'টো চেঞ্জ হ'ব আৰু প্ৰত্যেকটো ইনষ্টিটিউচনে কোৱালিটি এডুকেশ্যন দিবলৈ সক্ষম হ'ব এই মিছনটোৰ ছাকচেছ সকলো দিশৰ পৰা ছাকচেছটো মই কামনা কৰিছোঁ ধন্যবাদ